অৰুণাচলৰ পাহাৰ বগাইছোঁ, আপোনালোকক দেখাই আছোঁ। অৰুণাচলৰ পাহাৰ বাপৰে বা ভৰি বিষাই গৈছে। সেয়া আমি পাহাৰ বগাইছোঁ, আমাৰ ছোৱালী আৰু ভণ্টি একদম আগত। এইবিলাক দেখাইছোঁ আপোনালোকক। ফুকন ধৰি গৈছে আৰু দেই, দেখাইছোঁ আপোনালোকক এইবিলাক চক। বহুত গৰম উঠিছে দেই পাহাৰ বগাই। পাহাৰৰ ওপৰৰ পৰা তলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছোঁ। অৰুণাচল মই উপভোগ কৰাৰ লগে লগে মই আপোনালোককো দেখাইছোঁ ওপৰৰ পৰা তললৈ। সেই অংশটো চাই দিয়ক, কিমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য দেখাইছে। মই ওপৰত আছোঁ বৰ্তমান, এতিয়া যথেষ্ট ওপৰত আছোঁ। মই তলৰ অংশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। সেই চক যথেষ্ট ধুনীয়া আৰু মনোৰম দৃশ্য। আৰু আপোনালোকক অকণমান দেখাই দিম, এইখিনি বোলে অতিথিশালা, মানে আঁতৰৰ পৰা কোনো ব্যক্তি আহিলে তেওঁলোক ইয়াত থাকে, খোৱা কৰে। আৰু এইটো নতুনকৈ বোলে অতিথিশালা বনাই আছে। মই আপোনালোকক দেখাই যাম। এয়া আমি ওপৰলৈ উঠি আহি আছোঁ। গছবিলাক ইয়াত যথেষ্ট বহুত ধুনীয়া ধুনীয়া ফুল আছে আৰু বহুত বনৌষধি আছে। মই ইমানখিনি হেৰি কৰিব পৰা নাই, মই দেখাই যাম বাৰু আপোনালোকক। এইটো চাওক, ইয়াৰ পৰা তলৰ অংশটো যথেষ্ট মনোমোহা দৃশ্য। বাগান হয়, পাহাৰ, ঘৰখিনি যথেষ্ট ধুনীয়া লাগিছে ইয়াৰ পৰা। এইজোপা পিপল গছ কিমান ধুনীয়াকৈ তেওঁ এতিয়া বৰ্তমান পাতবিলাক নাইকিয়া হৈ গৈছে। মই ওচৰৰ পৰা আপোনালোকক দেখাব পৰা নাই, তলৰ অংশৰ পৰা দেখাইছোঁ। যথেষ্ট ধুনীয়া লাগিছে গছজোপাই। আৰু ইয়াত এটাই ভাল লাগিছে, গছ গছনি যথেষ্ট আৰু বহুতখিনি মানে মূল্যৱান গছ মই দেখা পাইছোঁ, দেখাইছোঁ। যথেষ্ট মানে প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধি কৰিছে। এই পাতখিনি থকাহেঁতেন চাগে আৰু ধুনীয়া লাগিলেহেঁতেন। এয়া চাওক, ইমান ধুনীয়া ডাঙৰ গছ এজোপা, যথেষ্ট বয়সো হৈছে এজোপাৰ। কিন্তু এতিয়া অনুমানিক কিমান বয়স হৈছে সেইটো ক'ব নোৱাৰিম, কিন্তু দেখা মানুহে কৈছে যথেষ্ট বয়স হৈছে এজোপা গছৰ। অৰুণাচলৰ নিচেই কাষত এয়া পাহাৰৰ ওপৰত আমি হেৰি কৰিছোঁ, তাৰ গছ গছনি আপোনালোকক দেখাই আছোঁ। চব কিমান ধুনীয়া লাগিছে। মই যিমান পাৰোঁ অৰুণাচলত আজি ফুৰিছোঁ, মই আপোনালোকক দেখাই, মই উপভোগ কৰাৰ লগে লগে মোৰ বন্ধু বান্ধৱীসকলকো উপভোগ কৰিবলৈ দেখাই যাম। এইবিলাক আমাৰ যিখিনি আমাৰ তাত ঝাৰু হেৰি কৰে, ধৰক বিকে, এইবিলাক ঝাৰু গছ মানে তাত এনেকৈ কাটি আনি মানে টানি দিলে বোলে ওলাই আহে। এনেকৈ ঝাৰু মুঠি মুঠি কৰি বনাই ইয়াতে পোৱা যায়। কিমান ধুনীয়াকৈ এইবিলাক হৈ আছে, ঝাৰু বনোৱা, মানে ঝাৰু যিহৰ পৰা বনায় সেইবিলাক। আৰু ইয়াত এটাই ভাল লাগিছে, আপুনি ওখ চাপৰ, একদম ওখৰ পৰা আমি এতিয়া তললৈ নামি গৈ আছোঁ। সেইটোডোখৰ জেগা যথেষ্ট ওখ, আকৌ চাপৰ, মানে খোজকাঢ়ি ভালো লাগিছে, লগতে সিমান কষ্টও আমি অনুভৱ কৰিছোঁ। মই আপোনালোকক দেখাই আছোঁ এইখিনি। এইবিলাক চব প্ৰায় জেগাই জেগাই ঝাৰু গছ মানে আছে, ঝাৰু গছবিলাক এইবিলাক চব ইমান ধুনীয়াকৈ ফুলি আছে। মই সুবিধা পোৱাহেঁতেন লৈয়ে গ'লোহেঁতেন, কিন্তু এতিয়া কাটিবলৈ সুবিধা নাই বা ৰ'বৰ কাৰণে, কাৰণ পাহাৰৰ অংশত এইখিনি ঝাৰু হৈ আছে। এইবিলাক ঝাৰু চক, ঝাৰু যিহৰ পৰা বনাই মানে সেই গছজোপা ইয়াত মানে হৈ আছে। আমাৰ পেহীয়ে এডাল টানি চাইছে চক।
আহিবনে? টানিছে। ইমান সহজ নহয় জাৰুডাল চাগে অনা। ইয়াত টানিছে, টানি চাইছে। আমাৰ লগতে খুৰীও এপাক টানিছে। অঁ পাৰিবনে? চাওকচোন টানি চাওক, দেখিবলৈ ভাল লাগিছে। চাওক নাই কোন আঁতৰি দিয়া তুমি। অঁ খুৰী টানি চাওকচোন, চাওঁ আহে নেকি। যথেষ্ট টান, নাই ইমান সহজে নাহে। অঁ সেই এডাল ছিঙিলে, নালাগে বোলা। সেই এডাল ছিঙি আনিলে। চাওক কিমান ধুনীয়া। এতিয়া সুবিধা হোৱাহেঁতেন আমি পাৰিলোহেঁতেন ঝাৰু ইয়াৰ পৰা লৈ যাব, কিন্তু এতিয়া সঁজুলি আমাৰ হাতত নাই। কটাৰী চটাৰী কি হ'ব, এইবিলাক চাগে কাটে। সেয়া চাওক, এতিয়া আমি দেখুৱাই যাম। মই ৰাস্তাটো কেনি কেনি আহিছোঁ আপোনালোকক দেখুৱাই গৈ আছোঁ। কিমান টাৰ্ণিং আছে দেখিছে নাই পিছফালে? মই তলৰ পৰা দেখুৱাইছোঁ। মই ইয়াৰ ওপৰতে আৰ্মি কেম্প আছে। মই দেখাবলৈ সুবিধা নাপালোঁ। ওপৰতে ঘৰকেইটা ৰিনি ৰিনি দেখা পাইছে চাগে নিশ্চয়, সেইকেইটাই আৰু তাতকৈ দেখাব নোৱাৰিলোঁ। আৰু এইখিনিৰ পৰা আৰ্মি বৰ্ডাৰ কেম্প, কিন্তু ইয়াত নিষিদ্ধ কৰি ৰাখিছে। অঁ নিষিদ্ধ কৰি ৰাখিছে, এইফালে যাব নোৱাৰিও। আৰু এইটো আপোনালোকক দেখাইছোঁ যে এইটো চব আৰ্মি কেম্প। ওপৰৰ পাহাৰৰ অংশটো গোটেইটো আৰ্মি কেম্প, কিন্তু ইয়াৰ পৰা আমাৰ ভিতৰলৈ সোমাবলৈ নিদিয়ে। মই বৰ্ডাৰ অংশটোৰ পৰা অকণমান দেখাই দিছোঁ বাৰু। গাৰ্ড আছে, কিন্তু দেখাবলৈ সুবিধা নহয়, কাৰণ সেইফালে প্ৰৱেশ নিষিদ্ধ কৰি ৰাখিছে। এইটো ৰাস্তাই যায়গৈ।